এভৰিৱান গুড মৰ্নিং আপোনালোকে ভালে আছেনে আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গোটেইখিনিয়ে পথাৰত নৰা কাটিবলৈ আহিছোঁ। ৰাতিলৈ মানে ভেলাঘৰৰ ভোজ খাব লাগিব, তো সেইটো কাৰণে আমাৰ সদস্য পৰিয়ালবোৰ আপোনালোকক দেখাই আছে। একদম বহুত ডাঙৰ ডাঙৰ মানুহ আহিছে দেই, হেৰি মানে নৰা কাটিবলৈ দেখাই আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। বোৰ আমাৰ নৰা কটা মানুহ একদম ৰাতিলৈ ভেলাঘৰ বনাব, মানে এতিয়াৰ পৰাই আৰম্ভ কৰিব তাহাঁতি ভেলাঘৰ বনাবলৈ। কেনেকুৱা ভেলাঘৰ বনাই তাহাঁতিহে জানিব। আৰু কৈ দিয়া সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ বুলি কৈ দিয়া। ভোগালী বিহুৰ অঁ হেপী ভোগালী বিহু বুলি কৈ দিয়া। ৰাতিলৈ কি হ'ব? ৰাতিলৈ কি হ'ব? ভোজ খানা খাম ন? অঁ ঠিক আছে। আৰু সেইফালে একদম আমাৰ উৰ্মিলে পূৰা কাপোৰ ধোৱাত লাগি আছে আৰু ধুন ভালকৈ কাটা নৰা। আকৌ দেখাই আছোঁ আপোনালোকক ভেলাঘৰ বনোৱাবোৰ। এতিয়া নৰা কাটি লওঁ, তাৰপাছত দেখাই আছোঁ। এতিয়া আমাৰ দিনৰ ৰেচিপি শুকান গাহৰি মাংস আৰু মাহৰ দাইল হ'ব। ইয়াত এতিয়া মই বনাই আছোঁ। কোন এয়া আদা নহৰু, এয়া আদা নহৰু, এইখিনি ভাজি লওঁ। তাৰপাছতে এতিয়া অলপ পাছত মাহৰ দাইলখিনি দি দিম আৰু মাংস সিজিলে এতিয়া মই মাহৰ দাইলখিনি ইয়াত দি দিলোঁ। কুকাৰতে সিজাই ল'লোঁ মাহৰ দাইলখিনি। এইখিনি হৈ গ'ল। এতিয়া আকৌ পানী দি দিম। আদা নহৰু ইয়াতে আছিলে যে, ইয়াতে অকণমান পানীখিনি দি মানে ইয়াত এতিয়া দি দিম। ভিডিঅ' কৰিছ নেকি? এতিয়া এইখিনি অলপ সময় ঢাকি থৈ দিলোঁ। তাৰপিছতে আকৌ ফিনিচিংবোৰ দেখাম আৰু। মোৰ দাইল মাংস হৈ গ'ল, ধনিয়া পাত দি দিলোঁ। এতিয়া মই গেছটো অফ কৰি দিম। তাৰপাছত খাম আৰু অলপ পাছত আমি সকলোৱে। এতিয়া মই মানে ঢাকনখন দি থৈ দিছোঁ, পিছত আপোনালোকক দেখাই আছোঁ। নাচা 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 নাচি দিয়া নাচি দিয়া নাচি দিয়া নাচা। এইফালে জুই জ্বলি আছে। এতিয়া শাক কাটিবলৈ মানুহ আহিছে আৰু লাহে লাহে আমি আৰম্ভণি কৰিম আৰু এতিয়া। চাহ খোৱা পৰ্ব। চাহ কিহৰ লগত খাইছে? চাহ কিহৰ লগত খাইছে? আপা চাহ কিহৰ লগত খাইছে? গান গাওক গান গাওক। হেমনি মুখনি চকলি মুখনি মজা চকলি ডিঙিতে এতোলা শুনে মনে হেতৰা তোমালোকৰ ঘৰলৈ তোমালোকৰ
ঘৰলৈ না হোৱা জিৰ পৰা হিল পালি চৰাই ৰিমঝিম কৰে মজা হিল পালি চৰাই ৰিমঝিম কৰে ৰঙিলি ঐ হিল পালি চৰাই ৰিমঝিম কৰে ৰঙিলি ঐ কমিলি ঐ কমহিলা হিলা কমহিলা হিলা হিলা হৈছেনে? হৈছে এয়া খানা খোৱাৰ পৰ্ব চলি আছে এয়া আমাৰ খানাত চলি আছে চালে তোমাৰ চকুলৈ মৰম লাগে তোমালৈ সুন্তৰা দৈ দেউতাই নিদিয়ে মোৰে নিচিনা দুখীয়া ল'ৰালৈ মাৰে নিদিয়ে কি কৰা দুখীয়া ল'ৰালৈ এয়া বিহুৰ যো-জা চলি আছে খানা খোৱাৰ কাৰণে এইজনী আপা এয়া মা এয়া পাপৰি আৰু এইখিনি তম্বুৰ ভিতৰত পোৱালিখিনি এইজনী মুখৰ আগত আইনু আৰু গুড্ডু হেপী ভোগালী বিহু এইফালে চলি আছে গাহৰি বইল এয়া বুবুলিয়ে বনাই আছে মল্লিকাৰ লগত লগ দি আছে এইফালে সকলোৱে গাহৰি মাংস বনাই আছো এইটো বিনা তেলৰ গাহৰি মাংস ইয়াত তেল নাই দিয়া বৰ্তমান গাহৰি মাংসৰে তেল মানে ওলাই আমি তাৰে মাংস ভাজিছো আৰু ইয়াতে এতিয়া বিলাহী দিম লাই শাক দিম আপোনালোকে চাই থাকক এই ৰান্ধনি বৰ্তমান আমিয়ে বনাই আছো কষ্ট কৰি বৰ্তমান আমিয়ে বনাই আছো ৰাইজে খাব এই বাৰ্বি বয়ে ভাত বনাইছে মই মাংস বনাইছো আৰু পাপৰিয়া আমাৰ লগত মাজতে বহি হাঁহি আছে এয়া আমাৰ মাঘ বিহুৰ মনোৰঞ্জন গাই থাকক নিচা গাই থাকক হৰি নাম এখনি বৈকুণ্ঠ নদী এবাৰ সকলোৱে কৈ দিয়ক হেপী ভোগালী বিহু কৈ দিয়ক এয়া আমাৰ মাঘ বিহুৰ মনোৰঞ্জন গাই থাকক নিচা গাই থাকক হৰি নাম এখনি বৈকুণ্ঠ নদী এবাৰ সকলোৱে কৈ দিয়ক হেপী ভোগালী বিহু কৈ দিয়ক হেল্ল' গাইজ আজি আমি আহিছো পথাৰত খানা খাবলৈ ভোগালী বিহুৰ খানা খাবলৈ আৰু সেইফালে মাংস বনোৱা কোনে বনাই আছে কৈ দিয়া আকৌ মল্লিকা বই এফালে বুবু সেইটো এফালে আমাৰ মা মোবাইলত বলিয়া সেইফালে গুড্ডু কান্দি আছে
তাই পাপৰ বৰবৰকে খাই আছে আৰু জুইগুত বহি আছো বলক সেইফালে দেখাই আছো এইটো বুবু মোবাইলত বলিয়া এইফালে আমাৰ মায়ো মোবাইলত সেইকাৰণে আজি মই আপোনালোকক দেখাই আছো মোবাইলত বলিয়া বুলি কৈ দিয়া মই ক'লো নহয় এই আমাৰ এটি মাংসৰ এয়া হৈছে ব্ৰইলাৰ আৰু এইখিনি দেখাই দিয়া আকৌ গাহৰি মাংসৰ লাই শাকৰ লগত এয়া চব গাহৰি মাংস লাই আৰু শাকৰ আছে লগত আৰু এয়া তলত আৰু আছে গাহৰি মাংস এয়া চব ইমানে মানে আজি ফাৰ্ষ্ট এইফালে চব্জি চব্জিখিনি এতিয়া মাংসত দিম আৰু মাংস দিব চব্জি এয়া বৈ মানে মালিকা বা মোক এখন পুৰি দিবাচোন খাবলৈ মন গৈছে এখন পুৰি দিম দেই এইফালে সেয়া সেইফালে আমাৰ ঘৰ আছে সেই ঘৰ বনাই আছে চলো আমি সেইফালে দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকক আৰু দেখাই থাকিম আৰু আপোনালোকে যিমান চাই থাকিব ছাবস্ক্ৰাইব লাইক চব কৰি দিব অ'কে কমেণ্ট কৰি দিবা কমেণ্ট কৰি দিব আপোনালোকে তাৰপিছত বেল আইকনটো দবাই দিবা অ'কে বেলেগনটো দবাই দিব কাৰণ কিয় আমি মাংস বনোৱা চেনেল মাংস এবাৰ দেখাই দিয়ক মাংসখিনি এয়া এইখিনি ব্ৰইলাৰ এইখিনি ব্ৰইলাৰ গাহৰি শেষ হৈ গ'ল গাহৰি কি খাই আছে আপোনালোকে ঐ পেহী কি খাইছে গাহৰি সাজ ধুনীয়া নে একদম মজা আৰু আমাৰ এই কৰ্দৈ দাদাই জানো কি খাইছে দাদা নমস্কাৰ নমস্কাৰ গবিকো উপলক্ষে মানে মই এনে নিৰামিষ ভোজি এই ভেলাঘৰৰ মানে অকণমান সোৱাদ এটা ল'বলৈ আহিছে ল'বলৈ আহিলোঁ ধন্যবাদ আপুনি এনেকৈ বহি থাকক চাই থাকক আমাৰ মনোৰঞ্জনবোৰ ঠিক আছে ধন্যবাদ আপোনাক আকৌ লগ পাম পাপৰিয়ে বেলেগ সাজ বাকিছে দেই খাব লাগে আৰু হে মজা বনাইছে কোনে আকৌ এয়া আমাৰ জুৰি আইতা এয়া আমাৰ জুৰি আইতাই সাজ খাইছে গাহৰি মাংসৰ লগত আৰু আমাৰ মাদাৰ ইণ্ডিয়া একদম পাত চেলেকি দিছে মজা মজা আৰু সেইফালে আমাৰ গুডুৱে অকলে অকলে মোবাইলত মনোৰঞ্জন লৈ আছে দুখন আনিলে হ'ব ধুনৰ কাৰণে আৰু দাইৰ কাৰণে আছে তললৈ আনি থোৱা আছে এটা দুখন লাগে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ অসমীয়াৰ মন প্ৰাণ ৰঙে ভৰিল মইনা ভৰি মন প্ৰাণ আছে ভৰিল মইনা দুখনে লৈ দাই কাৰণে ভাত খাব লাগে আমাৰ কাহিনী এখন থাকি লৈ গ'ল এয়া আমাৰ ভাত ৰান্ধনীয়ে ভাত খাইছে কিন্তু বাকী সোপাক নিদি প্ৰথম তায়ে খাইছে আমাক নিদিলে এয়া জলকীয়া এয়া আমাৰ পাপুৱে খাই আছে এয়া আমাৰ মিষ্টাৰে লাষ্ট আৰু ফিনিচিং হ'ব আৰু এতিয়া এয়া আমাৰ পাপৰি হাই কৈ দিয়া আকৌ এতিয়া তোমাৰ খানা খাই কেনেকুৱা লাগিছে কোৱাচোন ভাল লাগিছে অ' টিকলি হেল্ল' কৈ দিয়া হেল্ল' কৈ দিয়া তোমাৰ খানা খাই কেনেকুৱা লাগিলে ভাল লাগিলে দিগন্ত খাই কেনেকুৱা লাগিছে দিগন্ত খাই কেনেকুৱা লাগিলে ব্ৰইলাৰ খাই কেনেকুৱা লাগিছে ভাল লাগিলে আৰু কোনে বনাইছে কৈ দিয়া মই বনাইছো কোনে বনাইছে কৈ দিয়া অ
মল্লিকাই এই আমাৰ লাষ্ট মানে ফিনিচিং আমাৰ এগৰাকী আহিছে এয়া খলকনি দাইদেউ ভাগৰ শ্ৰীমতী নাম ঠিকে দিছে ন খলকনি আমাৰ নতুন আলহী জুইয়ে লৈ আছে কোচত মংগল গ্ৰহৰ পৰা এতিয়া আহি ইয়াত পৰিছেহি খলকনি লগাবলৈ আহিছে লাষ্ট ফিনিচিং এইয়া মানে চুচি মাৰিছে এয়া ইমান মৰম এয়া আমাৰ পাভ যোৰা এয়া আমাৰ পাভ যোৰা জুৰি আৰু এয়া আমাৰ বহলি মুখখন চাওঁ নমস্কাৰ মাঘৰ বিহু উপলক্ষে তাতে আমি হেৰি কৰিলোঁ আপোনাৰ বহলে কিন্তু নাই মালবোৰ চব খালে অকল চাউলখিনি থৈ দিলে আমাৰ লাষ্ট পাৰ্টি আমি খাই উঠিলো বৰ্তমান এতিয়া এখেতসকলে খাই আছে একদম পুৰা কাপোৰ চাপোৰ ঠিক কৰি লৈছে আপোনালোকে সঠিক বস্তুবোৰ পাইছেনে নাই পোৱা হে এয়া হাৰ্ডি পাইছে এইবোৰ যে নক'ব আৰু দেই মিছা কথা এনেই কেনেকুৱা হৈছে খানাবোৰ ভালে হৈছে ন ধন্যবাদ আপা ভাল হৈছেনে ভাল হৈছেনে খানা ভালে পাইছোঁ খালি জলকীয়া পোৱা নাই পাই জলকীয়া নাই পোৱা দি আছোঁ আপোনাক আপুনি চিন্তা নকৰিব আপোনাক মই জলকীয়াটো আনি দি আছোঁ বাৰু এই জলকীয়া ইয়াতে আছে মই আনি দিছোঁ এয়া জলকীয়া দিলোঁ 1 2 3 4 1 2 3 4 নিশা ভোগালী বিহুৰ শুভেচ্ছাটো দি দিয়ক Thank you অঁ very much অঁ Hoy kana moni mukhani অঁ chakali mukhani chakali dingite etula hun মজা hune mohne hetora tumal kar ghar loi tumal kar ghar loi na hua sir para hile balli sar nimjin kare pomili oi hile balli sar nimjin kare rongili hile balli sar nimjin kare pomili oi rongili oi আমাৰ ভোগালী বিহুৰ মনোৰঞ্জন লাষ্ট মনোৰঞ্জন আপোনালোকে চাই লওক নেক্সট ইয়াৰ আকৌ এনেকৈ খাবলৈ পাওঁ নে নাপাওঁ নাজানো কাৰণ কৰোণাটো বছৰে বছৰে আহিয়ে থাকে মাঘৰ বিহুৰ ওচৰত গতিকে চাই থাকক আপোনালোকে মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ লাষ্টবাৰৰ কাৰণে সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা যাচিলোঁ আৰু কালি ৰাতিপুৱালৈকে সকলোৱে ইয়াতে আমি লগ পাম পিঠা পনা সকলোৱে ইয়াতে খাম আমি চাহৰ লগত তো সকলোকে বহুত বহুত ধন্যবাদ চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু ভাল লাগিলে সকলোৱে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ